নমস্কাৰ সাগৰসকলে ভালে আছে। আজি খুব এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিব গৈ আছোঁ, যিটো আমি কওঁ যে গা দুৰ্বল বা উইকনেছ, আমি জেনেৰেল উইকনেছ বুলি কওঁ। আৰু এই টপিকটো এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ এনেকুৱা নহয় যে সদায় আপুনি উইক হৈ থকা মানে অন্তৰালত কিবা এটা ৰোগ থাকিব। তেনেকুৱা নহয় যে আপোনাৰ থাইৰইড বা চুগাৰ বা প্ৰেছাৰ বা আপোনাৰ হয়তো তেজৰ অভাৱ এনিমিয়া হ'লেহে উইকনেছ হ'ব, তেনেকুৱা নহয়। বহুত এনেকুৱা আমাৰ জীৱন ধাৰণৰ শৈলীৰ কিছুমান আমি নিজে ভুল কৰোঁ বা আমি যেনেকুৱা ডায়েট ল'ব লাগে, যি খাদ্য খাব লাগে বা নালাগে, যিবোৰ এভইড কৰিব লাগে, আমি মেক্সিমাম একচুৱেলি ক'ব গ'লে উইকনেছৰ আঁৰত 90% একচুৱেলি একো বেমাৰ নাথাকে। আমি নিজৰ ভুলৰ কাৰণে আমি আচলতে সেই উইকনেছত ভুগোঁ। আৰু এইটো বস্তু আৰু এটা কাৰণ ইম্পৰ্টেণ্ট, আমি আজি যদি ডক্টৰ চেম্বাৰ আমি যদি এটা ছাৰ্ভে কৰোঁ, সমীক্ষা এটা কৰোঁ, যদি 100জন পেচেণ্ট যায়, তাৰ অলম'ষ্ট দেখা পাব যে 50 to 60% পেচেণ্টৰ এইটোৱে কমপ্লেইন থাকে যে ছাৰ মোৰ গা দুৰ্বল, মোৰ কাম কৰিব মন নাযায়, মোৰ গাটো উইক লাগি থাকে, মোৰ ফ্ৰেছ নালাগে। চ' এই বস্তুটো ইম্পৰ্টেণ্ট। বহুত টেষ্ট কৰে, চব মানে হয়তো নৰ্মেল আহে, থাইৰইড কৰে, থাইৰইড নৰ্মেল আহে, চুগাৰ নৰ্মেল আহে, হিমোগ্ল'বিন নৰ্মেল আহে, প্ৰেছাৰ নৰ্মেল আহে, কিন্তু হয়তো তেওঁৰ নিজৰ কিছুমান হয়তো নিজে হয়তো নজনাকৈ কিছুমান ভুল কৰি থকাৰ কাৰণে হয়তো তেওঁৰ এই ৰোগত ভুগিছে। চ' আমি সেইখিনি আজি অলপমান ডিছকাছ কৰিম। খুব দীঘল ভিডিঅ' নহয়। মই ডক্টৰ সন্দীপন শৰ্মা। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ পেজটো ফ'ল' কৰিব। চাওক, তো আমি সংক্ষেপে এইটো কথা কৈছোঁ যে উইকনেছ, জেনেৰেল উইকনেছৰ মেইনলি দুটা কাৰণ থাকে। এটা হ'ল যদি কিবা বেমাৰৰ কাৰণে উইকনেছ হৈ আছে, নতুবা আপোনাৰ বেমাৰ নাই, আপোনাৰ নিজৰ কিছুমান হয়তো জীৱন ধাৰণৰ শৈলীৰ হয়তো ভুলৰ কাৰণে আপুনি উইক হৈ আছে। আমি বেমাৰখিনি পিছত আহিম। আমি ক'ম কি কি সাধাৰণতে বেমাৰ বা ৰোগত আক্ৰান্ত হ'লে উইক মানুহ ফিল কৰে। আগতে আহোঁ যে আমি কেনেকুৱা ধৰণৰ মানে আমি হয়তো মানে লাইফষ্টাইল আমি চেঞ্জ কৰি বা ডায়েট প্লেনটো আমি নিজৰ অলপ মডিফাইড মানে এটা মডিফিকেশ্যন কৰি পেলাই আমি এই উইকনেছটোৰ পৰা আমি বাচিব পাৰোঁ। দেখা গৈছে যে বহুত ধৰণৰ হাৰ্বেল প্ৰডাক্টছ, কিছুমান আপোনাৰ ছাপ্লিমেণ্টছ, প্ৰ'টিন পাউডাৰ, ভিটামিন এনে আনি খাই আছে যে মই উইক হৈছে, মোক কিয় ভিটামিন এটা দিয়ক। বাট এই বস্তুটো জনা উচিত যে চাওক, টিভি এটা নচলা হোৱা মানে এইটো নুবুজায় যে প্ৰতিবাৰে আপোনাৰ টিভিৰ চাৰ্কিটখনে বেয়া হৈছে। কেতিয়াবা আপোনাৰ মানে আপোনাৰ বৰ্ডৰ ছুইচৰ পৰা কানেকশ্যনটো নাপাব পাৰে। গতিকে আমি কাৰণটো জানিব লাগিব। চবতে গৈ টিভিটো খুলি চাৰ্কিট বৰ্ডখন চেঞ্জ কৰি দিলে প্ৰব্লেমটো ছল্ভ নহয়। গতিকে এইটো ভাবিব নালাগে যে আজি 100জন যদি এনেকুৱা পেচেণ্ট আহিছে যে উইকনেছ আছে, চবেই কৈ আছে যে মোৰ উইকনেছ, মই দুৰ্বল, আৰু চবকে মই এটা ভিটামিন লিখি দিলোঁ, সেইটো ছল্ভ নহয়। কাৰণ কাৰোবাৰ উইকনেছটো এটা বেলেগ কাৰণত হৈ আছে। কাৰোবাৰ ভিটামিনৰ অভাৱত হৈছে, কাৰোবাৰ থাইৰয়ডৰ কাৰণে হৈছে, কাৰোবাৰ মদ্যপান কৰাৰ কাৰণে হৈছে, কাৰোবাৰ এংজাইটি ডিপ্ৰেশ্যনৰ কাৰণে উইকনেছ হৈছে। তো আমি ফাৰ্ষ্ট জানিব লাগিব যে কাৰণটো কি, সেই উইকনেছৰ কাৰণটো কি। এনেই যে চবৰে উইকনেছ লৈ যে চবকে এটা ভিটামিন লিখি দিলে ভাল নাপায়, এইটো জানিব লাগিব। চবৰে উইকনেছৰ কাৰণটো বেলেগ বেলেগ। তো এতিয়া উইকনেছৰ এই বস্তুটোৰ পৰা বাচিব লাগিলে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল আমাৰ ডায়েট। বিকজ চাওক, আমি যদি মাছলবিলাক ভালকৈ ৱৰ্ক কৰিব লাগে বা আমি যদি এইটো কি বুলি কয়, আমাৰ স্নায়ুবিলাক যদি ভালকৈ কাম কৰিব লাগে, কিছুমান ভিটামিনৰ দৰকাৰ। আপোনালোকে জানে, অলৰেডি ভিডিঅ' বনাইছোঁ, যেনে ভিটামিন ডি হওক, ভিটামিন B12, মিথাইল কোবালামিন বুলি যাক কওঁ, বা আপোনাৰ মাচুলৰ কাৰণে তাৰ কণ্ট্ৰেকশ্যনৰ কাৰণে কেলছিয়ামৰ খুব দৰকাৰ, মেগনেছিয়ামৰ দৰকাৰ, স্নায়ুৰ কাৰণে আপোনাৰ মেংগানিজৰ দৰকাৰ। তো এনেকুৱা বিভিন্ন ধৰণৰ আপোনাৰ কিছুমান খনিজ পদাৰ্থ বা ভিটামিন আছে, আমি পাব লাগিব। এগেইন আমি প্ৰ'টিন পাব লাগিব ডায়েটত, যাতে আমাৰ মাংসপেশীবিলাক মজবুত হয়। তো কেলছিয়াম খালে আপোনাৰ জইণ্টছবিলাক মজবুত হ'ব। তো আমি উইকনেছ বস্তুটো মানে যদি আমি ভালকৈ কৰোঁ ন, কাৰণ উইকনেছটো কেতিয়াবা মাংসপেশীৰ উইকনেছৰ কাৰণেও আপুনি দুৰ্বল হ'ব পাৰে, যদি মাচল উইকনেছ হয়। কেতিয়াবা আমাৰ নিউৰলজিকেল প্ৰব্লেমৰ কাৰণে উইকনেছ হ'ব পাৰে। কেতিয়াবা জইণ্টছবোৰ দুৰ্বল হ'লে, যদি আপোনাৰ অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ হৈছে, আঁঠুৰ বিষ হৈছে, আপুনি উঠিব পৰা নাই, চলিব পৰা নাই, শ্ল' হৈ গৈছে মানুহজন, তেতিয়াও হ'ব পাৰে। চ' প্ৰথম আমি জানিব লাগিব যে আমি এজ এ হ'ল আমাৰ বডিটোত যিখিনি নিউট্ৰিয়েণ্টছ লাগে সেইখিনি খাদ্য পাব লাগিব। আৰু তাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হ'ল যে আমি হেল্ডি ডায়েট এটা লওঁ। আৰু হেল্ডি ডায়েটৰ ওপৰত বহুতখিনি কৈছোঁ, যদিও আজি আকৌ সংক্ষিপ্তে অলপমান মই ক'ম কথাটো। তো প্ৰথম কথা যে আমি পেকেজ যিবিলাক আজিকালি এটা বস্তু চাওক, আজিতো আমি বহুত ভিটামিনছ আমি চবেই কিনি খাই আছোঁ, ছাপ্লিমেণ্টছ খাই আছোঁ, দামী ছাপ্লিমেণ্টছ খাই আছোঁ, প্ৰ'টিন পাউডাৰ খাই আছোঁ, কিবাকিবি খাই আছোঁ। আজি বাৰু 200 বছৰ আগত আমাৰ ককা আইতাহঁতে বা আমাৰ তাৰ আগৰ যিখিনি লোক আছিলে, আমাৰ পূৰ্বপুৰুষে কিমানটো ছাপ্লিমেণ্টছ খাইছিলে, আমাতকৈ বেছি কাম কৰিছিলে, পথাৰত গৈছিলে, নদীত সাঁতুৰিছিলে, তেওঁলোকে গছত উঠি ঘূৰি ফুৰিছিলে। তো আমি কিয় আজি এইখিনি উইকনেছত আমি মানে ভুগিব লগা হৈছে? তো সেই বস্তু দৰকাৰ। তেওঁলোকেতো তেতিয়া কোনো ধৰণৰ ছাপ্লিমেণ্টছ তেওঁলোকে মানে খোৱা নাছিলে, তেওঁলোকে এটা হেল্ডি ডায়েট মেনেজ কৰিছিলে। আৰু আমাৰ এতিয়া অপশ্যন বহুত আহি পৰিছে। অপশ্যন মানে আমাৰ পেকেজ ফুডবিলাকৰ, যিবিলাক আমি পেকেটেড ফুডছ, আমি চিপছ হওক, আপুনি যিবিলাক আজিকালি ৰেডি টু মানে ইট, মানে কিছুমান আহে, জাষ্ট গৰম কৰি দিলে মানে গ্ৰেভি আহি যাব। তেনেকৈ কিছুমান টিনত আহে, কিছুমান ফিছ আহে,
মিট আহে সেইবিলাক আমি বা পনীৰ আহে বিভিন্ন ধৰণৰ পেকেজ বা কেনত ফুড আহে তো তাত বিভিন্ন ধৰণৰ প্ৰিজাৰ্ভেটিভছ বা এডিটিভছ আপোনাৰ ইউজ কৰা যায় আৰু এইবিলাকে একচুৱেলি আপোনাৰ দেহত ক'ব নোৱাৰাকৈ বহুতখিনি ক্ষতি কৰে তো এইটো খুব ইম্পৰ্টেণ্ট চ' আমি সদায় ফ্ৰেছ আমি যিটো কওঁ ন ফ্ৰেছ ফ্ৰম দ্য গাৰ্ডেন মানে খেতিৰ পৰা অহা ফ্ৰেছ আৰু গাৰ্ডেনৰ পৰা ডাইৰেক্ট কিটচেন এই মাজত এইবিলাক আৰু কোনো ধৰণৰ এই প্ৰচেছিংটো হ'ব নালাগে যিটো আমি সেইটো কোৱা যায় যে এভইড প্ৰচেছড ফুড আমি প্ৰচেছ ফুডবিলাক বাদ দিব লাগে চ' জাংক ফুড ফাষ্ট ফুড আমি যিমান পাৰোঁ আমি যেনেকৈ ধৰক কেফিনেটেড ড্ৰিংকছবিলাক ইউজ কৰোঁ আপুনি এই যে এতিয়া গৰম দিনত আমি খুব মানে ক'ল্ড ড্ৰিংকছবিলাক ইউজ কৰোঁ তাত খুব বেছি মানে চেনি থাকে তাত কেফিন থাকে কেফিন অতিমাত্ৰা খোৱাটো বেয়া হয় কেফিন আপুনি আমি যদি কফিত কওঁ কেফিন একাপ দুকাপে আপোনাক ফ্ৰেছ কৰি ৰাখে বাট টু মাছ অফ কেফিন আপুনি কেফিনৰ ডিপেণ্ডেণ্ট হৈ যাব পাৰে যাৰ ফলত শেষত যেতিয়া কেফিন লেভেলটো আপোনাৰ বডিৰ পৰা কমিব কেফিন উইড্ৰল হ'ব আপুনি মানে আপোনাৰ থট ব্লক হ'ব আপুনি হয়তো কামবিলাক ভালকৈ কৰিব নোৱাৰিব মানে কেফিনটো আপোনাৰ কমি গৈছে আৰু কফি খাওঁ অনবৰত লাগি থাকিব তো কেফিনৰ এটা মানে কেফিনৰ প্ৰতিও এটা এডিকশ্যন হোৱাৰ চান্স থাকে তো টু মাছ অফ কেফিন ইজ নট গুড আৰু কেফিন মই ক'লোঁ কফিত থাকে আৰু আপোনাৰ যে ক'ল্ড ড্ৰিংকছবিলাক থাকে কেফিনেটেড ড্ৰিংকছ বুলি কয় তো এইটো এটা কথা এতিয়া কথা হ'ল যে আমি আৰু কি খাব লাগে নোখোৱা বস্তুবিলাক ক'লোৱে প্ৰথম কথা যে প্ৰটিনৰ কাৰণে আমি কণী খুব ভাল চ'ৰ্চ হয় এগ বহুত ভাল চ'ৰ্চ হয় এগত আপোনাৰ মেইন যিটো হোৱাইট পাৰ্ট থাকে প্ৰটিন থাকে আৰু প্ৰটিনে আপোনাৰ মাছলবিলাক ষ্ট্ৰং কৰিলে এগেইন যিটো মেইন আমাৰ কুহুমটো আমি য়ক পাৰ্টটো থাকে তো তাত বহুত বেছি পৰিমাণে ভিটামিন B12 যিটো স্নায়ুৰ কাৰণে ভাল আৰু ভিটামিন D থাকে যিটো আমাৰ একচুৱেলি কেলছিয়াম আৰু আমাৰ হাৰ্ডি বা আমাৰ বনছৰ কাৰণে বহুত জইণ্টছৰ কাৰণে বহুত ভাল হয় তাৰ বাহিৰে আপুনি ফিছ খাব লাগে ফিছত স্পেচিয়েলি ফিছ অইল বহুত ভাল হয় ওমেগা 3 ফেটি এচিড থাকে তো ফিছ খাব লাগে মাছ খাব লাগে মাছ খোৱাটো বহুত ভাল হয় মাংস খাব লাগে এনেকুৱা নহয় যে মাংস খাব নালাগে কিন্তু মাংসৰ পৰিমাণটো কম আৰু আমি সদায় চিকেন আমি খাব লাগে বেছি আমি ৰেড মিটবিলাক যিমান পাৰোঁ আমি এভইড কৰিব লাগে ৰেড মিট বেছি খোৱাটো উচিত নহয় তাৰ বাহিৰে আমি যে কওঁ ন যে আমি যিটো মেইন আমাৰ মানে ষ্টেপুল ফুড আমাৰ যিটো মুখ্য আহাৰ আমি সেইটো বস্তু কি কৰিব লাগে যে আমি হোল গ্ৰেইন আমি ইউজ কৰিব লাগে এনেকুৱা নহয় যে ডাইৰেক্ট মানে চাউলটো খালোঁ আমি হয়তো আমি ব্ৰাউন ৰাইচ ইউজ কৰিব পাৰোঁ ময়দাৰ জেগাত আমি আটা ইউজ কৰিব পাৰোঁ আমি অ'টছ আমি অল্টাৰনেটিভছবিলাক চিন্তা কৰাটো উচিত মানে আমি অ'টছ খাব পাৰোঁ দালিয়া খাব পাৰোঁ এইবিলাক কিয় এইবিলাক আমি কমপ্লেক্স কাৰ্বছ বুলি কয় এইবিলাক আপোনাৰ জটিল শৰ্কৰা বুলি কয় এইবিলাক দেহত মানে সি গৈ পেলাই এই সৰল শৰ্কৰাবিলাকৰ দৰে অন্যায় নকৰে তাত বহুত বেছি পৰিমাণে জটিল শৰ্কৰাবিলাকৰ এইকাৰণে জটিল কয় তাত খুব বেছি পৰিমাণে হেৰি থাকে আপোনাৰ ফাইবাৰ থাকে ফাইবাৰে আপোনাৰ ডাইজেষ্টিভ প্ৰচেছো ষ্ট্ৰং কৰে লগত আপোনাৰ কলেষ্ট্ৰল ঘটোৱাত হেল্প কৰে তো এইটো বস্তু ইম্পৰ্টেণ্ট যে আপুনি অল্টাৰনেটছবিলাক চাওক যে ভাতৰ অল্টাৰনেটবিলাক কি আছে ৰুটি হওক অ'টছ হওক দালি হওক এইবিলাক তো এইখিনি ক'লোঁ মই মাছ মাংস গোটেইখিনি কথা ক'লোঁ গাখীৰৰ বস্তুবিলাক খাব পাৰে গাখীৰৰ ভিটামিন ডি বহুত বেছি পৰিমাণে থাকে বাটাৰ ঘি যদি আপোনাৰ কলেষ্ট্ৰলৰ প্ৰব্লেম নাই কম পৰিমাণে খাব পাৰে এনেকুৱা নহয় যে খাব নোৱাৰে তো আপুনি নেক্সট আহক যে আমি যিবিলাক ড্ৰাই ফ্ৰুটছ বুলি কওঁ ড্ৰাই ফ্ৰুটছবিলাক ভাল হয় এগেইন নাটছবিলাক ভাল হয় যেনে আপোনাৰ বাদাম হওক কেচিউজ কাজু বাদাম হওক বা আপোনাৰ কাঠবাদাম আলমণ্ডছ হওক ৱালনাটছ হওক অখৰোট এইবিলাকত খুব বেছি পৰিমাণে আপোনাৰ একচুৱেলি তাত ভিটামিন ই থাকে আৰু আপোনাৰ ওমেগা 3 ফেটি এচিড থাকে তো এইবিলাকে আপোনাক খুব হেল্প কৰে একচুৱেলি আপোনাৰ বডিটো ভালে থকাত শৰীৰটো ভালে থকাত তো এইবিলাক খাব লাগে ইভেন আমাৰ যিটো ইমান আমি দূৰলৈকে যাব নালাগে আমি যিটো কওঁ যে বেলি ফুলৰ গুটি ছানফ্লাৱাৰ ছিডছ আৰু আপোনাৰ এইটো আছিলে কি তৰমুজৰ গুটি পামকিন চিজ এইবিলাকতো বহুত বেছি পৰিমাণে আপোনাৰ ওমেগা 3 ফেটি এচিড থাকে যিটো বডিৰ কাৰণে বহুত ভাল হয় তাৰ বাহিৰে আপুনি সেউজীয়া শাক পাচলিৰ ভিতৰত পালেং শাকত খুব বেছি পৰিমাণে আইৰণ ফলিক এচিড থাকে আইৰণটো খুব ইম্পৰ্টেণ্ট আমাৰ তেজৰ গঠনৰ কাৰণে আইৰণ খাব লাগে কল খুব বেছি মানে দুৰ্বলতা গুচাবৰ কাৰণে আমি যদি চাপ'জ এতিয়া কিবা এটা হৈছে চ' ক'ভিড পেচেণ্টখিনিৰ কথা কৈছোঁ তেওঁলোকৰ 3 মাহ মানলৈকে তেওঁলোক খুব কমপ্লিট ৰিকভাৰী নহয় চ' তেওঁলোকে উইক ফিল কৰে খাব নোৱাৰে সেইখিনি সময়ত তেওঁলোকে ডাবৰ পানী বা তেওঁলোকে যদি কল এইবিলাক খায় খুব বেছি পটেছিয়াম থাকে ডাবৰ পানীত তাৰপিছত আপোনাৰ খুব বেছি মিনাৰেলছবিলাক থাকে এগেইন কলত আপোনাৰ খুব বেছি পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আপুনি তাৰ পৰা আপুনি শৰ্কৰা পাব এনাৰ্জি পাব তাৰ বাহিৰে কলত আপোনাৰ ফাইবাৰ থাকে কলত আপোনাৰ মেগনেছিয়াম থাকে খুব ইম্পৰ্টেণ্ট মাচুলৰ কাৰণে তো মেগনেছিয়াম পটেছিয়াম বহুত ধৰণৰ বস্তু থাকে তো কল খোৱাটো বহুত ভাল ফ্ৰুটছবিলাক আপুনি খাব লাগে ভিটামিন চিযুক্ত খাদ্যবিলাক খালে আপোনাৰ ইমিউনিটিটো ভালে থাকে আপুনি ইমিউনিটি যেতিয়া মানে আপুনি বাঢ়িব যেতিয়া আপুনি মৌচুমী আপুনি কমলা টেঙা এইবিলাক খাব নেমু টেঙা খাব আপোনাৰ ইনডাইৰেক্টলি কি হ'ব আপোনাৰ ইমিউনিটি ভাল হ'ব চ' আপুনি বেমাৰত কমকৈ পৰিব বেমাৰত কমকৈ পৰিলে আপোনাৰ শৰীৰটো বেছি ভালে থাকিব আপুনি সেই বেমাৰৰ পিছত যিটো আপোনাৰ 7 দিনমানলৈকে এটা উইকনেছ থাকে এই উইকনেছৰ সেই ফেজটোৱে আপুনি যাব নালাগে তো এইখিনি ইম্পৰ্টেণ্ট তো ফ্ৰেছ ভেজিটেবল ফ্ৰুটছ আমি বেছিকৈ খাব লাগে তো এইখিনি এতিয়া কথাটো হ'ল কি দেন এক্সাৰচাইজ কৰিব ডায়েটৰ ওপৰত বহুতখিনি ক'লোঁ এতিয়া এক্সাৰচাইজ কৰিব লাগে এক্সাৰচাইজ কৰিলে আপোনাৰ বডিটো ভালে থাকে ডিটক্স হয় আপোনাৰ
অট'মেটিকেলি এক্সাৰচাইজ কৰা মানুহখিনি নৰ্মেল মানুহতকৈ অলপ বেছি পানী খাবলৈ তেওঁলোক বাধ্য হৈ যায়, তেওঁলোকৰ অট'মেটিক বেছি পানী খাব লগা হয়, বডিটো ভালে থাকে। চ' এক্সাৰচাইজ কৰিব লাগে, এক্সাৰচাইজ কৰিলে দেহ আৰু মন দুয়োটা ফ্ৰেছ এক্টিভ লাগে, গতিকে এক্সাৰচাইজ কৰাটো খুব দৰকাৰী হয়। এক্সাৰচাইজ যিকোনো ফৰ্মৰ হ'ব পাৰে, ব্যায়াম ঘৰত যাব পাৰে, আপুনি খেলিব পাৰে কিবা এটা মানে যিটো মন যায় আপুনি ভাল পায়, আৰু বা আপুনি চাইক্লিং কৰিব পাৰে, চুইমিং কৰিব পাৰে। তাৰ বাহিৰে ইম্পৰ্টেণ্ট কথা এটা আকৌ হ'ল যে শ্লিপ। বহুতে কি হয় এইকাৰণে দুৰ্বল ফিল কৰে, তেওঁলোকৰ শ্লিপটো ভাল নহয়। এংজাইটি হওক, ষ্ট্ৰেছৰ কাৰণে হওক, নিজৰ কৰ্মব্যস্ততাৰ কাৰণে হওক, ৰাতি 12টাত শুই 1টাত শুই আল্টিমেটলি 5টাত উঠিব লগা হয়। মিনিমাম মানুহ এজনৰ 8 ঘণ্টাৰ শ্লিপ এটা একচুৱেলি লাগে। সৰু ল'ৰা ছোৱালীক 10 ঘণ্টালৈকেও শ্লিপৰ দৰকাৰ হয়, কাৰণ তেওঁলোকে এটা মানে গ্ৰ'য়িং ফেজত থাকে। কিন্তু আমাৰ এটলিষ্ট 8 আৱাৰ্ছ শ্লিপ এটা থাকে। আৰু আপুনি চাবচোন, আপুনি এদিন যদি কোনোবাখন কিবা এটা প্ৰগ্ৰেম বা ফাংচন বা বিয়াখনতে ৰাতিটো যদি আপোনালোকে নোখোৱাকৈ থাকে, আপুনি পিছদিনা যিমানেই যি নকৰক, যিমানেই নুশুৱক, আপোনাৰ সেই ফ্ৰেছনেছটো নাথাকে। তো ইভেন মানে শ্লিপ ডিপ্ৰাইভেশ্যন, মানে লেক অফ প্ৰপাৰ শ্লিপ দুটা বস্তু আহে, ডিউৰেশ্যনটো আহে, কোৱালিটি অফ শ্লিপটো আহে। ডিউৰেশ্যনটো ভাল থাকিলেও কোৱালিটি ভাল নহ'ব পাৰে। কোৱালিটি ভাল নহয় আপোনাৰ যদি চিঞৰ বাখৰ হৈ থাকে, মাজে মাজে মোবাইল টিপি থাকে, অমুক কৰি থাকে, সাৰ পাই থাকে, আপোনাৰ ডায়েবেটিছ আছে, বাৰে বাৰে পেচাব কৰিব যাই থাকিব লাগে। চ' আপুনি ডিউৰেশ্যনত শুই আছে, বাট আপোনাৰ টোপনিটো মাজে মাজে ভাঙি আছে। তো এই বস্তু মনত ৰাখিব লাগিব। তাৰ বাহিৰে নেক্সট পইণ্টটো হ'ল যে আমি য়োগা মেডিটেশ্যন কৰিব লাগে। আমাৰ মনটো ভালে থাকে, আৰু মন ভালে থাকিলে আমাৰ শৰীৰটো এজল ভালে থাকে। আৰু লাষ্টত চবতকৈ ইম্পৰ্টেণ্ট কথাটো ক'ম এতিয়া, যিটো মাদক দ্ৰব্যৰ সেৱনটো আপোনালোকে এৰিব লাগে। যে এলকহল হওক, স্মকিং হওক, অলপ সময়ৰ কাৰণে আপোনাক ফ্ৰেছনেছ বা এটা আপোনাক কিক দিব পাৰে, বাট ইন দ্য লং ৰান এইবিলাক আপোনাক একচুৱেলি দুৰ্বল কৰে। এইখিনি হ'ল যে আমি জেনেৰেল আমি কিখিনি ফ'ল' কৰি আমি নিজক সুস্থ কৰি ৰাখিব পাৰোঁ। আমি উইকনেছটো আমি গুচাব পাৰোঁ, যে আইৰণ থকা বস্তু, ভিটামিন থকা বস্তু, গোটেইখিনি আমি মই কৈ দিলোঁ। এতিয়া হওক চাপ'জ এইখিনি ফ'ল' কৰি আপোনালোকে কিবা কাৰণ ভাল মানে ৰিলিফ পোৱা নাই হয়তো, তেতিয়া ভাবিব লাগিব যে আপোনাৰ হয়তো কিবা এটা বেমাৰ আছে, ডক্টৰৰ ওচৰত যাব লাগিব। ডক্টৰৰ ওচৰত গৈ কিছুমান পৰীক্ষা, জেনেৰেলি আমি উইকনেছত খুব বেছি পৰীক্ষা কৰিব নিদিওঁ, আমি হিমোগ্ল'বিনটো চাব দিওঁ, থাইৰয়ডটো কৰিব, চুগাৰ কৰিব, প্ৰেছাৰটো চাই, যদি সন্দেহ থাকে লিভাৰ আৰু কিডনি ফাংচনটো কৰিব দিয়ে। এইকেইটা হ'ল জেনেৰেল আমাৰ উইকনেছৰ। জেনেৰেলি এইকেইটাতে মানে এই যিকেইটা টেষ্ট কৰিলেও হয়তো 70-80% লোক এইকেইটাৰ ভিতৰতে সোমাই যাব। তাৰ বাহিৰে হয় ভিতৰে যদি আপোনাৰ কিবা ইনফেকশ্যন হৈ থাকে, বহুত দিনৰ টিউবাৰকুলোচিছ হৈ থাকে, বা আপোনাৰ কনজেষ্টিভ কাৰ্ডিক ফেইলাৰ, হাৰ্টৰ ৰোগ আছে, তেতিয়া হ'ব। বাট সেইবিলাক কজ বহুত কম, সেইবিলাক কাৰণ একচুৱেলি বহুত কম মানে মানুহৰ ক্ষেত্ৰত এপ্লিকেবল হয়। মেক্সিমাম মানুহৰ মই কৈছোঁ যে হয়তো এনিমিয়াত ভুগিছে, বা চুগাৰ হৈছে, বা থাইৰয়ডৰ ৰোগ হৈছে, এইকেইটাতে মেক্সিমাম মানুহ সাঙুৰ খাই যায়। তো তাৰপিছত সেইমতে ডক্টৰজনে আমাক ট্ৰিটমেণ্ট দিব। আৰু হয়তো ডক্টৰজনে যদি এইটো অনুভৱ কৰে যে আপুনি যিখিনি ডায়েট লৈ আছে সেইখিনি পৰ্যাপ্ত নহয়, আপোনাক যিখিনি ভিটামিন বা মিনাৰেলছ লাগে, তেতিয়া হয়তো ডক্টৰে আপোনাক এটা ভিটামিনো দিব। তো এইখিনি, যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।